কল্পনা গগৈ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ পৰিয়ালটিক ওচৰৰে ভণ্টি এজনী ঘৰত ভাত খাবলৈ নিমন্ত্ৰণ দিছে, গতিকে আমি গোটেই চাৰিজন যাবলৈ ওলাইছোঁ আৰু পিছত দেখাম। আমি গৈ তাত পোৱাৰ পিছত দেখাম আপোনালোকক কি হ'ল। তেতিয়ালৈকে আপোনালোকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মই আহি ভণ্টিজনী ঘৰ পালোহি, তাৰপিছত এতিয়া বেলটো টিপিম। ভিতৰত কিনো হৈছে চাওঁচোন। এইফালে আছে বৰ ধুনীয়াকৈ ভগৱানৰ ফটো সজাই থৈছে দেই, ইমান ধুনীয়াকৈ সজাই থৈছে ভগৱানৰ ফটো। তাৰপিছত ভিতৰলৈ যাওঁচোন, কি হৈছেনো চাওঁগৈ। তাত কোন কোন আছে? বহি আছে, বহি আছে। আমি এতিয়া ভাত খাবৰ কাৰণে এতিয়া ৰেডি কৰি লৈছোঁ। এয়া হৈছে ঔটেঙা আৰু কচু দিয়া দাইল। তাৰপিছত এইফালে আছে চিকেন, এইফালে অকণমান গাহৰি, মানে গাহৰিটো চবেই নাখায় যে, সেইটো কাৰণে মানে অলপমান গাহৰি। তাৰপিছত এইফালে আছে চাটনি, বুট, এনেকৈ পদিনা এনেকৈ দি পেলাই বনোৱা আছে। তাৰপিছত এইফালে আচাৰ আছে। তাৰপিছত এইফালে ভাত আৰু এতিয়া মানে একদম খোৱাতহে বল আৰু একদম পূৰা। এতিয়া কোনে কিমান ফাৰ্ষ্টকৈ খাব পাৰে মানে সেইটোৱে আমি চাম। এতিয়া কোনে কিমান খাব পাৰে মানে। এইফালে আমাৰ অম্লান ভকত হিচাপে বহি আছে। তাৰপিছত এইফালে আমাৰ ৰুণাকো আছে। তাৰপিছত আৰু পিছতো দেখাম আৰু। এয়া ৰাইজে মোলৈ মানে কোনো নৰলে আৰু পূৰা একেবাৰে ৰাইজে মানে একদম দিহে গৈছে এফালৰ পৰা আৰু পূৰা খাই আছে এফালৰ পৰা। এইফালে ভোট জলকীয়া খুৱাই ভোট জলকীয়া খাইছে, এইফালে মানে একদম পূৰা দি আছে আৰু মোলৈ যে ৰ'ব লাগে মানে সেইটো খবৰেই নাই। সঁচাকৈ দেই, কিন্তু বেয়া লাগে দেই, এনেকৈ কৰিব নাপায় আকৌ, কিন্তু পূৰা দি আছে ৰাইজে দেই। গতিকে তাৰপিছত আপোনালোকে চাই থাকক। তাৰপিছত মই খাই লওঁ এইবাৰ, মই খোৱাৰ পিছত আকৌ বেলেগ কিবা দেখাম বাৰু। এতিয়া সময় প্ৰায় 11টাই বাজিবই হ'ল। তাৰপিছত আমি ভাত খালোঁ। খাই এতিয়া ৰাইজসকল এতিয়া হজম কৰিবৰ কাৰণে খোজকাঢ়িছে। চাওকচোন আপোনালোকে, এনেকৈ আপোনালোকেও ভাত খাই কেতিয়াবা দুপাক এপাক খোজকাঢ়িব, তেতিয়া ভাল হয়, মানে ভাতখিনি হজম হয়। আৰু ভাত খাই লগে লগে আপোনালোকে শুই নিদিব। এয়া আমাৰ কলনীৰ ৰাইজসকল দেই, ভাত খাই এয়া খোজকাঢ়িছে যে, চাই লওক। চাক 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 কেনেকুৱা লাগিছে চাকচোন, চাক 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 চাক। ভাল লাগিছেনে বাৰু? আমাৰ অম্লান কিবা এটা কোৱা। এইটো ৰুণাক দৌৰি ফুৰিছে দেই, এইটো ৰুণাক দৌৰি ফুৰিছে।